নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত এক্সাইটেড হৈ আছোঁ বিকজ আজি আমাৰ জাৰ্ণি আছে জাগিৰোডত। আৰু জাগিৰোড মোৰ লোকেল বুলিয়ে ক'ব পাৰি। তাত মোৰ কলেজখনো আছে আৰু মোৰ ভাড়া ৰুমো তাত। মই 3 বছৰ 4 বছৰ ধৰি মই জাগিৰোডতে আছিলোঁ। তাৰপিছত তাৰ পৰাই মই মান্দাকাটা ইয়ালৈ আহিলোঁ, তাৰপিছত আৱাহনলৈ আহিলোঁ। এতিয়া বহুত দিন হ'ল যোৱা নাই। মোৰ ফ্ৰেণ্ডছবোৰো চব তাতে আছে, চ' বহুত এক্সাইটেড হৈ আছোঁ। আৰু মানে এতিয়া এনেকুৱা লাগি আছে যে কেতিয়া জাগিৰোডখন গৈ পেলাই পাওঁগৈ। যিমান মোৰ নগাঁৱত মোৰ ঘৰ হয়, কিন্তু নগাঁৱত মানে পেণ্ডেল থাকিলেও চাগে মই ইমান এক্সাইটেড নহ'ম যিমান মই জাগিৰোডত থকাৰ কাৰণে মই এক্সাইটেড হৈ আছোঁ। চ' এতিয়া আমি ওলালোঁ, 6টামান বাজিছে। এতিয়া আমি গাড়ীলৈ গৈ আছোঁ, আগে বস্তুখিনি গৈ আছে। তাৰপিছত এনেও গৈ পাই দেৰিয়ে হ'ব চাগে। মই ভাবিছিলোঁ কালি ৰাতিয়ে যাম বুলি, আৰু নহ'লে আজি ৰাতিপুৱা সোনকালে যাম বুলি ভাবিছিলোঁ। হ'লেও পিছত ভাবিলোঁ অকলে এনেকৈ গৈ থকাতকৈ চব একেলগে যাওঁ, আৰু গৈ পায়ে গোটেই লগৰ চবকে লগ কৰিম। চবেই মোক ফোন কৰিয়ে আছে, মানে ইজনীয়ে কৈছে মোৰ ৰুমত থাকিবি, সিজনীয়ে কৈছে মোৰ ৰুমত থাকিবি। চব ভালো লাগি আছে, আৰু মোৰ নিজৰ ৰুমটোও আছে বাৰু তাত। চ' মই ক'ত যাওঁ কি কৰোঁ চব দেখুৱাই থাকিম ভালদৰে, আৰু জাগিৰোডখনো আপোনালোকক ভালদৰে দেখুৱাম। মই যেতিয়া জাগিৰোডত আছিলোঁ তেতিয়া মই ভ্লগ একো বনোৱা নহ'ল, তেতিয়া মই নবনালোঁ। এতিয়া যাম ইমান দিনৰ মূৰত যিহেতু, চ' আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। বাছ আহি পাই গ'লোহি আমি। বস্তুকেইটা সৰু সুৰাখিনি সোমোৱালোঁ, আৰু মই আপোনালোকক এটা বস্তু দেখুৱাই নাই। এইটো চাওকচোন, ইমান মৰম লাগে। মেলা হৈছিলে যে, ইয়াৰ আগৰ পেণ্ডেলটো ক'ত আছিলে, শিমলিতলাত আছিলে। শিমলিতলাত যেতিয়া মেলা হৈছিলে তাতে মই এইটো কিনি লৈছোঁ, আৰু এনেকৈ ফুট দি পেলাই এনেই সজাই থৈ দিছোঁ। আৰু মোৰ বহুত ভাল লাগে মানে। এনেই আগতে পুতলাৰ চখটো নাছিলে, কিন্তু ইয়ালৈ অহাৰ পৰা পুতলা চখটো হৈছে, আৰু গোটেইকেইজনীয়ে এটাকৈ পুতলা আছে। চ' ময়ো এটা কিনি ল'লোঁ, আৰু এতিয়া মানে মোৰ বহুত ভাল লগা হৈছে মানে এইটো মোৰ মাইনাজনী। আৰু এটা কথা কৈ দিওঁ, মোৰ ইমান দিনে ভিডিঅ' দিয়া নাই এটা কাৰণে মোৰ খুবেই গাটো বেয়া আছিলে। মোৰ ভাল নহয় গাটো। এতিয়া মই অলপমান ভাল পাইছোঁ গাটো। আৰু কালি দেউতাৰ এক্সিডেণ্টটো হ'ল। কালি নহয়, পৰহি ৰাতি হৈছে এক্সিডেণ্টটো। তাৰপিছত সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই। আৰু ভাবিছিলোঁ ওচৰতে সৰিয়হতল আছে, ভিডিঅ'টোত দেখুৱাইছোঁ সৰিয়হতলিখিনি, সেইখিনি আছে। ভাবিছিলোঁ তাতে ফটো উঠিম। ইহঁত চবেই উঠিছে, ভিডিঅ' কৰিছে। ভাবিছিলোঁ ময়ো তেনেকৈ, কিন্তু মানে মনে নগ'ল আৰু যাবলৈ, ফটো উঠিবলৈ, একো কৰিবলৈ তেনেকৈ মন নগ'ল। এতিয়া বাৰু দেউতা ঠিকে আছে, অলপ সুস্থ হৈ আছে। ঘৰলৈ আনিলে, চকুৰ ওচৰত চিলাই পৰিছে বোলে, আৰু থুতৰিত এইখিনিত হেৰি হ'ল। ইয়াত ঘঁহনি খাই পূৰা ক'লা হৈ আছে, আৰু মুখখন ভালকৈ কৰিব পৰা নাই। সেইকাৰণে মায়ে খিচিৰি বনাই পেলাই, মানে চামুচেদি খুৱাই পেলাই দিছে। ডাইৰেক্ট গিলি গৈছে, আৰু মানে চুবাব পৰা নাই। ভাল হৈ যাব, কেইদিনমানৰ পাছতে ভাল হৈছে। আৰু জাগিৰোডৰ পৰা আমাৰ নগাঁৱৰ ওচৰতে হয়। জাগিৰোডৰ পৰা মই ঘৰলৈ যামেই বাৰু। কেতিয়া ঘৰ যাওঁ লাগি আছে, সেইটো কাৰণে জাগিৰোডখন ফাৰ্ষ্টে গৈ লওঁ, তাৰপাছত যাম নগাঁও। ঘৰলৈ যাম, দেউতাক চাই কৰি আহিম। যিমানে যি নহওক, অকণমানেই হওক বা বেছিয়ে হওক, মনটো কিবা বেয়া লাগি থাকে মানে। দেউতাৰো হয়তো বেয়া লাগি আছে চাগে মই নাই কাৰণে, আৰু মোৰো কিবা এটা অশান্তি লাগি আছে। সেইটো কাৰণে মই যাব বিচাৰিছোঁ। মায়ে কৈছে নালাগে তই আহিব, কিবাকিবি বহুত কৈছে, কিন্তু নাই মই যাব লাগিব, যাম বাৰু। বাকী সেইকাৰণে ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ, আৰু গা বেয়া আছিলে, গাটো ভাল পাইছোঁ। তাৰপিছত এক্সিডেণ্টটো হ'ল, সেইটো কাৰণে। আৰু বৰ্তমান আমি আছোঁ নলবাৰী আদাবাৰীত আছোঁ। মোৰ মানে কথাটো অলপমান ভাবিলোঁ, মই পাহৰি যাওঁ মানে। ইমানটা পেণ্ডেল ঘূৰি মানে ফাৰ্ষ্ট টাইম ন এইবাৰ, সেইটো কাৰণে মানে মই পাহৰি গৈছিলোঁ। ভাবি থাকিবলৈ কি আছিলে ভাবি ল'লোঁ, ভিডিঅ'টো স্কিপ কৰি পেলাই। তাৰপিছত আকৌ ভিডিঅ'টো বনাইছোঁ, নলবাৰী আদাবাৰীত আছিলেতো। জাগিৰোড আহি পাই গ'লোহি। আমাৰ গাড়ী ইয়াত কলেজৰ ফ্ৰণ্টত ৰখাই দিছে, আৰু এইপিনে আছে আমাৰ পেণ্ডেল, আৰু এইফালে আছে আমাৰ কলেজখন। এইফালে কলেজখন।
এইপিনে ভিতৰত আমাৰ পেণ্ডেলটো আছে আৰু এইখন হৈছে আমাৰ কলেজখন কলেজ গেট নতুনকৈ বনাই আছে পুৰণা গেটখন ভাঙি দিলে এতিয়া নতুনকৈ বনাই আছে আৰু কলেজৰ ভিতৰৰ পৰা এপাক আহিলোঁ তেনেকৈ ভিডিঅ'টো কৰা নহ'ল হ'লেও কলেজৰ ভিতৰত আকৌ যাম তেতিয়া আপোনালোকক দেখুৱাই থাকিম আৰু কাইলৈ সৰস্বতী পূজা যিহেতু তাতো যাম তেতিয়া আপোনালোকক দেখুৱাই থাকিম নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি সৰস্বতী পূজা বিশেষকৈ আৰু নিজৰ কলেজখনতে পূজাটো পাই বহুত ভাল লাগিছে আমি কিজনী ওলাই পেলাই এতিয়া আহিছোঁ মোক কেনেকুৱা লাগিছে জনাব আৰু ষ্টাইলটো কৰিছোঁ বাৰু নাই কৰা বুলি কোৱা নাই কৰিছোঁ বাৰু বাট কেনেকুৱা লাগিছে জনাব এতিয়া আমাৰ ইয়াতে কলেজতে পূজাটো অলপমান চাওঁ তাৰপিছত আমাৰ পেণ্ডেল যাম তাৰপিছত ইহঁতক অলপমান ফুৰাবলৈ লৈ যাম জাগিৰোডখন দেখুৱাম অলপমান আপোনালোককো দেখুৱাই থাকিম লগতে আৰু কালি ভিডিঅ'টো অকণমানতে শেষ হ'ল কাৰণ কালি তাৰপিছত বহুত এনজয় কৰিলোঁ আমি বজাৰো গ'লোঁ ফুৰিব গ'লোঁ কিবাকিবি খালোঁ কৰিলোঁ কিন্তু সেইবোৰ ভিডিঅ' কৰা নহ'ল মানে পাৰ্লাৰো গৈছিলোঁ তেনেকৈ ভিডিঅ' কৰা নহ'ল আজিয়ে ভিডিঅ'টো কৰি মেলি আহিছে আৰু কালি ভিডিঅ'খিনি সেইকাৰণে আজিটোতে মানে অলপ দি দিছোঁ আৰু যিখিনি আছিলে আৰু বাকী আমাৰ কলেজখনো দেখুৱাই আছোঁ আপোনালোকক চাই থাকক কি খবৰ ইমান ধুনীয়া লাগিছে আহিছা না বেগকেইটা মাই গড কতে মোৰো যেন লাগিছে আমি এতিয়া আহিছোঁ নিজৰা পাৰ্কত আৰু ইয়াতে এতিয়া অলপমান এনজয় কৰোঁ আমি কেইজনী আহিছোঁ 4জনী আহিছোঁ আৰু কোনোবা থাকিব পাৰে কাৰণ ওচৰতে যিহেতু কলেজৰ ওচৰতে পাৰ্কখন আছে আমাৰ কোনোবা থিয়েটাৰ বেলেগ আহিবও পাৰে আমি গম নাপাওঁ বাৰু কিন্তু এতিয়া আমি একেলগে থাকোঁ যেতিয়া আমি কেইজনী আহিছোঁ বাকী ভিতৰখন দেখুৱাই আছোঁ বাৰু ধুনীয়াকৈ বহুত ধুনীয়া লাগে আৰু মইতো জাগিৰোডত থাকোঁতে সপ্তাহত এদিন হ'লেও আহোঁৱেই দেওবাৰ দিনটোত আহোঁৱেই এতিয়া ইমান দিনৰ ছমাহৰ মূৰত আহিছোঁ বহুতেই এক্সাইটমেণ্ট হৈ আছোঁ এয়া নিজৰা পাৰ্কখনৰ গেট এইখন এতিয়া আহি তাত টিকেট কাটিব যাব লাগিব টিকেট কাটিমগৈ এতিয়া কি এয়া ভিতৰলৈ আমি সোমাই আহিলোঁ এয়া গোটেই ল'ৰা ছোৱালী ভৰ্তি গোটেই পাৰ্কখনত বিশেষকৈ এইখন বাৰু ল'ৰা ছোৱালীৰে পাৰ্কখন ল'ৰা ছোৱালীৰে হয় বাৰু কিন্তু মানে ইয়াত বহুত ধুনীয়া চাবলগীয়া জেগা আছে তিৱা মানুহৰ পাৰ্ক হয় এখন পানী বহুত কমকৈ পৰি আছে বহুত পানী কম কৰি আছে আগতে বহুত পানী পৰে ঠাণ্ডা দিন যে গ'লোঁ আগতে আমি এনেকৈ পানীৰ মাজেদি এপাক আহিছিলোঁ খুব ভাল লাগে এইপিনে আমাৰ ছোৱালীকেইজনী দেখুৱাই নাই নহয় এইজনী গীতাঞ্জলি এইজনী পম্পী বা আৰু চুৰীয়া তাত আছে তাত চাদৰ মেখেলা পিন্ধা নাই সৌজনী বাকী কোনজনীক ভাল লাগিছে ক'ব গীতাঞ্জলিক ধুনীয়া লাগিছে ন কেনেকুৱা লাগিছে নিজৰ পাৰ্কলৈ আহি কোৱা আকৌ কি হৈছে লাজ লাগিছে নিজৰ পাৰ্কত আহি কেনেকুৱা লাগিছে নিজৰ পাৰ্কত আহি ভাল লাগিছে মজা লাগিছে কেনেকুৱা লাগিছে এইপিনে চোৱা লাজ লাগিছে তাই আৰু ওপৰলৈ উঠি আহিলোঁ এতিয়া সেয়া এইটো কেতিয়া বনালে গম নাপাওঁ দেই মই যেতিয়া ইয়াত আছিলোঁ তেতিয়া এইটো নাছিলে এতিয়া দেখিছোঁ এইটো বহুত ধুনীয়া লাগিছেচোন গছজোপা চেগুন গছজোপাৰ ওপৰতে এইটো চাং ইমান ধুনীয়া লাগিছে দেখি ৱাও
মোক এটা মাৰি দেখি হা মৰিম দে হেন্তা আইও কি শব্দ কৰিছি কি হ'ল একো একদম নাজানো বগা হোৱা নাই কলা হৈছে চো কি লাগে বগা হ'ব লাগিব আমি গৈ আছো চগ্ৰা চাললে ওপৰলৈ এনেকৈ উঠি উঠি গৈ আছো এইপিনে বেমাৰী এইপিনে গীতাঞ্জলি ওপৰলৈ গৈ আছো আৰু আমাৰ ভৰি পিনে চাব ৰ'ব চাওঁ গীতাঞ্জলি ভৰিখন দেখা দে এইপিনে একদম মানে নোৱাৰিছে হ'লেও মানে গৈ আছে আৰু জহতে নালাগে এইপিনে এয়া বেমাৰী এইপিনে মই ফুলকুমলীয়া গাভৰু ছোৱালী এইপিনে মই বোলো ফুলকুমলীয়া গাভৰু ছোৱালী মই ফটোশ্বুটটো ইয়াতে কৰিছিলোঁ এয়া পিকনিক খাই আছে খানা খাই আছে অলপ সৰস্বতী পূজা উপলক্ষে অলপ মুখ্যমন্ত্ৰীয়ে দেখি আৰু ইয়াত আগতে সৰিয়হৰ খেতি আছিলে বৰ ধুনীয়া লাগিছিলে এতিয়া আমি গৈ আছোঁ ষ্টেচন মুখত পাণ সোমাই ল'লোঁ ভিডিঅ' চাই কমেণ্ট কৰে না এছিয়াৰ ভিতৰত যোনখন মানে শুকান মাছৰ বজাৰখন এইখন আমাৰ জাগিৰোডতে আছে এয়া দেখুৱাই দিছোঁ অলপ অলপকৈ হ'লেও ভিতৰলৈ সোমাই নাযাওঁ বাহিৰৰ পৰা এনেকৈ দেখুৱাই দিছোঁ এয়া গোন্ধ চব ফালে শুকান মাছৰ গোন্ধ কিন্তু গোন্ধটো বেয়াও নাপাওঁ বাৰু ভালেই পাওঁ এয়া চব গাড়ীত শুকান মাছবোৰ এনেকৈ মানে বস্তাবোৰ ভৰাই পেলাই এনেকৈ জেগাই জেগাই গৈ পেলাই দি থৈ আহেগৈ নাই এনেকৈ লগত আমাক এইখনেই আমাৰ শুকান মাছৰ বজাৰ এইখন এয়া দাঙি দাঙি নি আছে অঁ বহুত ঘূৰিলোঁ এতিয়া কিবা এটা খাওঁ ভোক লাগিছে বহুত এয়া ওপৰত এখন মন চুইটছতে যাওঁ তাত মই বহুত ভাল পাওঁ খাই আগতেও থাকোঁতেও ইয়াতে খাওঁ কিবা খালে তো এতিয়া এখনত গৈ আছোঁ Wow, yeah, cake আছে এতিয়া আমি বহি আছোঁ মন চুইটছ কিবা এটা খাব লৈছোঁ চিকেন পোলাও চিকেন ফ্ৰাইড ৰাইচ ইয়াত অৰ্ডাৰ দিছোঁ আৰু কিবা কিবি চুইটছ কিবা খাম বাৰু এতিয়ালৈকে চোৱা নাই ভবা নাই আৰু চাওকচোন ইমান ধুনীয়া লাগিছে গ'ল চিকেন ফ্ৰাইড ৰাইচকে অৰ্ডাৰ দিলোঁ ইয়াকে আমাৰ এতিয়া বহুত ভোক লাগিছে 4টা বাজিলে বহুত ভোক লাগিছে বহুত ঘূৰিলোঁ যে সেইকাৰণে খাবলৈ টাইমেই পোৱা নাছিলোঁ এতিয়া এইখিনি পটককৈ খাই লওঁ এইপিনে অৰ্ডাৰ দিছে পম্পী বা এয়া পোলাও আৰু মাংস বা লেফ্ট সাইডে এতিয়া কফি অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ খাই হ'ব এতিয়া কফি কাপ হৈ গ'ল এতিয়া আমি ওলালোঁ যাবলৈ এয়া বাৰ্গাৰ লৈ লৈছোঁ পেকিং কৰি পেলাই কিবা এটা হাতত আছিলে দেখাবলৈ যদি নাজানো
তাৰপিছত এতিয়া আমি গৈ আছোঁ এতিয়া ফুচকা খাব মন আছিলে কিন্তু ইহঁতে নৰখে বোলে ফুচকা নাখায় নাই দে উঠাবা আমাৰ ফুচকা খোৱা আশাটো থাকি গ'ল আৰু গীতাঞ্জলি আৰু মোৰ ন গীতা ঠিক নাই খাবও পাওঁ পেটটোৱে নামানে এতিয়া গৈ আছোঁ আমি ৰুমলৈ এতিয়া আপোনালোকক ভালকৈ কলেজখন দেখুৱাই দিম বাৰু তাৰপিছত আমি আকৌ পেণ্ডেললৈ আহিবলগীয়া হয় এতিয়া টমটমত গৈ আছোঁ ইহঁত দুজনী এয়া বাকী মই 8জনী এয়া জাগীৰোডখন ফুৰি বহুত ভাল লাগিছে জাগীৰোডখন বহুত ভাল লাগিছে নিজৰ পাৰ্ক ফুৰিলোঁ আৰু লোকেল জেগা বহুত ঘূৰালে কিবাকিবি বহুত খালোঁ ভাল লাগিলে সিহঁতে খাইছোঁ চিকেন পোলাও এইটোতো দেখাই পাব ন কি খাইছোঁ অঁ সেইদিন দেখুৱাই দিছোঁৱে বাৰু নতুনকৈ নকওঁ আৰু কিন্তু ৰাতি মাতটো মোৰ খাউৰীৰ নিচিনা হ'ব এতিয়া এইয়া আমাৰ কলেজৰ সন্মুখত পাই গ'লোঁ বাকী এইপিনে আছে আমাৰ পেণ্ডেলটো এইখন আমাৰ থিয়েটাৰ বাছখন এতিয়া আমাৰ কলেজখন দেখাওঁ আপোনালোকক ভালদৰে অথনি বহুত মানুহ হৈছিলে সেইকাৰণে নেদেখুৱালোঁ বহুত দিনৰ মূৰত আহিছোঁ যে সেইকাৰণে নিজৰো লাজ লাগিলে মানে দেখুৱাবলৈ বাকী এতিয়া দেখুৱাই আছোঁ ব'লক আমাৰ কলেজখন এপাক তোমালোকে ঘূৰি লোৱা এইকণতে আৰু চোৱা নহ'ব কলেজৰ কি দেখিয়ে চিঞৰি খাব নাপাবি সেইটো ৰাম এতিয়াও খিচিৰি হেৰি কৰি ৰাখিছে এই বৃন্দাবনৰ ফটো উঠা যদি উঠাওঁ নাযাওঁ আৰু এইখন আমি বৃন্দাবন বুলিয়ে কওঁ মানে ইয়াতে চবেই আমি বহি থাকোঁ আমাৰ ক্লাছ হ'লে এতিয়া বাৰু ক্লাছ নাই সৰস্বতী পূজাৰ কাৰণে ইমান মানুহজন দেখা নাই ইয়াত পূৰা মানুহ বহি থাকে ইয়াত সেইকাৰণে এইখন হৈছে বৃন্দাবন আৰু পিছপিনে এখন ফিল্ড আছে সেইখন হৈছে মথুৰা আমি নিজে নাম দি লৈছোঁ আৰু ইয়াত প্লে'গ্ৰাউণ্ড বাস্কেটবল খেলে ইয়াত আৰু সেইপিনে আছে কেণ্টিন এইপিনে লাইব্ৰেৰী এইটো বহুতকেইটা ডিপাৰ্টমেণ্ট আছে এতিয়া চব এটা এটাকৈ দেখুৱাই থাকিব নোৱাৰি সেইপিনে কেণ্টিন আছে কোনোবাই এতিয়া খেলি আছে তাৰপাছত এইফালে আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম আছে আৰু এয়া নতুনকৈ বনাইছে এয়া গড় এটা বনাইছে আৰু এখন নতুনকৈ ওপৰেদি মানে সহজতে যাব পৰা কাৰণে এনেকুৱা ব্ৰিজ টাইপৰ বনাইছে এয়া এইটো হৈছে আমাৰ লাইব্ৰেৰী এয়া অঁ আমাৰ ডিপাৰ্টমেণ্টটো চাবি গ'বই নাযায় বোলে সিহঁত ডিপাৰ্টমেণ্ট চাবলৈ ভাগৰ লাগিছে সিহঁতৰ যাবই লাগিব এইপিনে আমাৰ আছে জিঅ'গ্ৰাফী ৰুম ইংলিছৰ ৰুম এয়া আমাৰ থিয়েটাৰৰ যিটো দাঁত মাজি আছে তাতে আছোঁ তাতে ফটো ভিডিঅ' কৰিলোঁ তাৰপিছত তাতে কিবা কিবি খালোঁ ইয়া বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নাই আহিছিলে গ'ল কমাৰ্চ ৰুম আৰু এইয়া ওপৰত আমাৰ এই গলিটো দি গৈ সেইটো ওপৰত আমাৰ ডিপাৰ্টমেণ্টটো এইটো ঐ ৰুম আহি পাই গ'লোহি আহিয়ে হিলযোৰ খুলিছোঁ ইমান ভৰিটো বিষাইছে আহি পাই গ'লোহি এতিয়া কাপোৰ চাপোৰ সলোৱা নাই বাৰু সলাই কৰি লওঁ মোৰ বেক চাইডটো দেখুৱাই নহ'ল নহয় দেখুৱাব লাগিব হিলযোৰ কাপোৰযোৰ খুলি কৰি লওঁ ফেচ মুখত কিবা আহিছে আজি কিবা নিচা কৰা মানুহৰ নিচিনা এক্সাইটমেণ্টতে এইবোৰ হৈছে কিন্তু ইমান এটা মানে চব দেখিছোঁ চব ভাল লাগে কাপোলছবোৰ মানে এটা কাপোলছ ৰৈ আছে কিবা মানে মন চনটো বেয়া লাগি গৈছিলে উপায় নাই আৰু আমি ছিংগল মানুহ এতিয়া কাপোৰ চাপোৰ সলাই লওঁ তাৰপিছত ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ পেণ্ডেল যাব লাগিব অকণমান 5 মিনিট মানে ৰেষ্ট লওঁ আৰু তাৰপিছত পেণ্ডেল যাওঁ তাৰপিছত পেণ্ডেলৰ পৰা কিয় আহি উঠি আছে মোৰ পেণ্ডেল যাওঁ পেণ্ডেলৰ পৰা আহোঁ আহি পেলাই কিনো কৈ আছোঁ যে মই পেণ্ডেল যাওঁ তাৰপিছত এতিয়ালৈ বাই বাই আৰু তাৰ নেক্সট বেলেগ এটা ভিডিঅ' লৈ পেলাই মই আহি আছোঁ আপোনালোকৰ মাজত আৰু ইমান দিন ভিডিঅ' দিয়া নহ'ল কাইলৈ ঘৰত যাম ঘৰত গৈ পেলাই সেইটো কাইলৈ নতুনকৈ এটা ব্লগ ষ্টাৰ্ট কৰিম কাইলৈ ঘৰত যাম আপোনালোকে চাই থাকিব নগাঁওখনো দেখুৱাম তাকে হয় দিয়া মোক পম্পী বাই কৈছে মেকআপ নউচিবি আজিতো এনেকেই ভাল লাগিছে বোলে নাটকতো এনেকেই ওলাই যা মই বোলে হ'ব দিয়া
বাই